নমস্কাৰ ফ্ৰেণ্ড, ফিটনেছ অসম চেনেললৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মডাৰ্ণ পলিটিকেল হিষ্টৰী ১৮৮৫ চনৰ পৰা ১৯৪৭ চন পৰ্যন্ত ভাৰত স্বাধীন হোৱালৈকে পৰীক্ষাত আহিব পৰাকৈ অতি গুৰুত্বপূৰ্ণ টপিকসমূহ আজি আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকক, কেলে এইসমূহ টপিকৰ পৰাই অসম চৰকাৰ বা অন্যান্য কম্পিটিটিভ এক্সামসমূহত কুৱেশ্যন আহি থকা দেখা পোৱা গৈছে। তো বেছি দেৰি নকৰাকৈ ভিডিঅ'টো বলক ষ্টাৰ্ট কৰোঁ। ১৮৮৫ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ১৮৮৫ চনত গঠন হৈছিল। এইটো এলান অক্টোবিয়ান হোমে গঠন কৰিছিল। ইয়াৰ প্ৰধানকৈ ৪টা ছেছন হৈছিল। প্ৰথম ছেছনটো হৈছিল ১৮৮৫ চনতেই মুম্বাইত সভাপতিত্ব কৰিছিল WAC বেনাৰ্জী। কংগ্ৰেছৰ দ্বিতীয়খন ছেছন ১৮৮৬ অনুষ্ঠিত হৈছিল কলিকতাত, সভাপতিত্ব কৰিছিল দাদাভাই নৰজিয়ে। তৃতীয়খন ১৮৮৭ মাদ্ৰাজত হৈছিল, সভাপতিত্ব কৰিছিল বদৰুদ্দিন তাইবাজী। আৰু চতুৰ্থখন অনুষ্ঠিত হৈছিল ১৮৮৮ চনত এলাহাবাদত, সভাপতিত্ব কৰিছিল জৰ্জ ইউহিয়ে। এই ৪খন ছেছনৰ পৰা এক্সামত বহুতো কুৱেশ্যন আহি থকা দেখা পোৱা গৈছে। ১৯০৫ চনত বেংগল বিভাজন হৈছিল। ভাইচৰয় লৰ্ড কাৰ্জনে বিভাজন কৰিছিল। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে বেংগল বিভাজনৰ বিৰোধিতা কৰি স্বদেশী আন্দোলন কলিকতাত আৰম্ভ কৰিছিল। ১৯০৬ চনত অল ইণ্ডিয়া মুছলিম লীগৰ গঠন হৈছিল। মুছলিম লীগৰ প্ৰতিষ্ঠাতা প্ৰধানকৈ ৩জন আছিল। তাৰে মহম্মদ আলী জিন্না, আগা খান, মুছলিমুল্লাহ খান। তাৰে প্ৰধান আছিল মহম্মদ আলী জিন্না। ঢাকা স্থাপন কৰিছিল। ইয়াৰ হেডকোৱাৰ্টাৰ আছিল লক্ষ্ণৌ। ১৯০৭ চন কংগ্ৰেছৰ বিভাজন হৈছিল। ৰাজবিহাৰীৰ নেতৃত্বত নাছিকত কংগ্ৰেছ বিভাজন হৈছিল। তাৰে ভাগ দুটা হৈছিল, এটা হৈছে নৰম দল আৰু আনটো হৈছে গৰম দল। নৰম দলৰ নেতৃত্ব লৈছিল গোপাল কৃষ্ণ গোখলে আৰু গৰম দলৰ নেতৃত্ব লৈছিল লাল বাল আৰু পাল। লালা ৰাজপথ ৰয়, বিপিন চন্দ্ৰ পাল আৰু বালক গংগাধৰ তিলক। ১৯০৯ চনত মাৰ্লে মিণ্টো বিল পাছ হৈছিল। লৰ্ড মাৰ্লে আৰু মিণ্টোৱে এই বিল পাছ কৰিছিল। ১৯১১ চনত প্ৰথম কলিকতাৰ পৰা ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল। দিল্লী সভাত ইংলেণ্ডৰ পৰা আহিছিল ভাইচৰয় গৰ্গে আৰু মেৰী কুইন। ১৯১৩ চনত গেডাৰ পাৰ্টি আমেৰিকাত গঠন হৈছিল। ইয়াৰ প্ৰতিষ্ঠাতা আছিল লালা হৰদয়াল। ইয়াৰ উদ্দেশ্য আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ কাৰণে যিসকলে আন্দোলন কৰি আছিলে সেই ক্ৰান্তিকাৰীসকলক আৰ্থিক সাহায্য দিয়া। ১৯১৫ চনৰ ৯ জুনত মহাত্মা গান্ধী আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিল। আফ্ৰিকাত থকাৰ সময়ত মহাত্মা গান্ধীৰ বন্ধু আছিল পলাক। ১৯১৬ মুছলিম লীগ আৰু কংগ্ৰেছ একলগ হৈছিল। হোম ৰুল মুভমেণ্ট বালক গংগাধৰ তিলকে পুনাত আৰম্ভ কৰিছিল। সেই চনতে এনি বেচান্তে মাদ্ৰাছত প্ৰকাশ কৰি উলিয়াইছিল পেপাৰ কমন আৰু নিউ ইণ্ডিয়া। বালক গংগাধৰ তিলকে নিউজ পেপাৰ মাৰাঠা আৰু কেশৰী উলিয়াইছিল। ১৯১৭ চম্পৰণ আন্দোলন বিহাৰত গান্ধীজীয়ে আৰম্ভ কৰিছিল। ৰাজকুমাৰ শুক্লাই গান্ধীজীক বিহাৰত মাতিছিল। শ্ৰমিকসকলৰ ন্যায়ৰ বাবে গান্ধীজীয়ে ভোক হৰতাল কৰিছিল। ১৯১৯ চনতে জেনেৰেল ডায়াৰে জালিয়ানৱালাবাগ হত্যাকাণ্ড কৰিছিল। এই চনতেই ৰাওলাট আইন বা কলা আইন আমাৰ ভাৰতীয়সকলৰ ওপৰত ইংৰাজে জাপি দিছিল। ১৯১৯তে খিলাফত আন্দোলন আৰম্ভ হৈছিল আৰু ১৯২০ চনত মহাত্মা গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। ১৯২২ চনত চৌৰাচৰা হত্যাকাণ্ডৰ পিছত অসহযোগ আন্দোলন বন্ধ কৰাই দিছিল। গান্ধীজীয়ে সেই সময়তে ইংৰাজে দিয়া কেশৰী হিন্দ উপাধি আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ঘূৰাই দিছিল। ১৯২৩ চনত স্বৰাজ পাৰ্টি গঠন হৈছিল। চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰিছিল। আৰু ১৯২৪ চনত হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন গঠন হৈছিল। কানপুৰত ৰামাপ্ৰসাদ বিছমিল্লাই গঠন কৰিছিল। চন্দ্ৰশেখৰ আজাদ ইয়াৰ প্ৰধান প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়। ১৯৩০ চন
1930 চনত গুৰুনিয়া মেজমেল বা ৰাউণ্ড টেবুল ছাবমিট অনুষ্ঠিত হৈছিল 3 বছৰ হৈছিল 1930ত প্ৰথমখনত কংগ্ৰেছে ভাগ লোৱা নাছিল 1931 চনত কংগ্ৰেছে ভাগ লৈছিল আৰু 1932 চনত মুছলিম লীগে ভাগ লৈছিল তিনিওটা সেশনত বা তিনিওটা সাবমিটত ভাৰতৰ ডক্টৰ বি আৰ আম্বেদকাৰে উপস্থিত আছিল 1930 লুন আইন বংগ 1930 চনত গান্ধীজীয়ে সাবৰমতী আশ্ৰমৰ পৰা 49 জন মানুহৰ সমদল দাণ্ডি যাত্ৰা আৰম্ভ হয় পিছত 50,000 মানুহে সেই আন্দোলনত গান্ধীজীৰ লগত ভাগ লৈছিল 1931 চনত ভগৎ সিঙক ফাঁচি দিয়া হৈছিল 1931 চনৰ 24 মাৰ্চ ভগৎ সিঙক ফাঁচি দিয়াৰ কথা আছিল কিন্তু ইংৰাজসকলে তেওঁক ফাঁচি দিছিল 23 মাৰ্চ 1931 চনত এদিন আগুৱাই তেওঁক ফাঁচি দিয়া হৈছিল আৰু তেওঁ জেলত থাকোঁতে ৰাছিয়ান ৰেভলিউচন লেনিনৰ কিতাপ 4 পেজ পঢ়িবলৈ বাকী থাকোঁতে তেওঁক ফাঁচি দিয়া হৈছিল 1937 সেল্ফ ৰুল আন্দোলন জৱাহৰলাল নেহৰুৱে আৰম্ভ কৰিছিল সেই চনতে ভাৰতত প্ৰথম ইলেকশ্যন হৈছিল সিট লাভ কৰিছিল মুছলিম লীগে 19টা কংগ্ৰেছে 11টা আৰু ইংৰাজে 5টা 1942 ভাৰত ত্যাগ আন্দোলন মহাত্মা গান্ধীজীয়ে আৰম্ভ কৰিছিল সেই আন্দোলনত মহাত্মা গান্ধীয়ে স্লোগান দিছিল কৰো ইয়া মৰো প্ৰথম আন্দোলন মুম্বাইৰ পৰা আৰম্ভ হৈছিল 1939 চন অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক নেতাজী সুভাষ চন্দ্ৰই গঠন কৰিছিল আৰু তেওঁ 1942 চনত আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে ৰাণী লক্ষ্মীবাই ৰেজিমেণ্ট তেওঁ গঠন কৰিছিল 1946 চনত কেবিনেট মিছন গঠন হয় মাউণ্ট বেটেনে ভাৰতক আজাদী দিছিল আৰু তেওঁ আছিল ভাৰতৰ শেষৰজন ভাইসৰয় ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেন্ট কৰি জনাব এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ